মই আমাৰ বিজেপিৰ সকলো যি নেতা আছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি নাড্ডা ডাঙৰীয়া ৰাষ্ট্ৰীয় সভাপতি আমাৰ ৰাজ্যিক কমিটিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আছে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ফণী শৰ্মা ডাঙৰীয়া যে তেখেতসকলে মোক আজি বিজেপি দলৰ তৰফৰ পৰা সেইদিনা মাত্ৰ ৰাজ্যসভাটো দিলে আৰু এতিয়া পানীৰী সমষ্টিত মানে মোক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি ফেলে ইয়াত ৰাইজক সেৱা কৰাৰ কাৰণে এটা সুযোগটো দিলে তাৰ কাৰণে মই প্ৰথম তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু মই ভাল পাইছোঁ 14 বছৰৰ পিছত মই আকৌ গ্ৰাউণ্ডলৈ নামিছোঁ 14 বছৰ মই ৰাজ্যসভাৰ MP বা কিবা কিবি হয় বাহিৰতে আছিলোঁ ওপৰা ওপৰিকৈ উপঙি আছিলোঁ কিন্তু এইবাৰ মোক সমষ্টিত পঠালে য'ত সাধাৰণ ৰাইজৰ লগত থাকি ফেলে কাম কৰিব লাগে আৰু মোৰ মনে হিটোই বিচাৰে যে মই এতিয়া জাগাত আহি ফেলে জাগাৰ সমস্যাবিলাক আমি সমাধান কৰাত লাগি যাব লাগে বাকিটোত আমাৰ ডাঙৰ নেতাসকল আছে নতুন মিত্ৰ দল হ'ল মিত্ৰ দলৰ বিভিন্ন ক্ষোভ দেখা গৈছে এই সম্পৰ্কত আপোনালোকে কি ক'ব যে ইউপিএল দলে বিভিন্ন জায়গাত কাৰ্যালয় বন্ধ কৰিছে তেওঁলোকৰ প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে আপোনাৰ ইয়াতে পানীৰ সমষ্টিত কি ক'ব নাই সেইখিনি দুখ থাকে যেতিয়া এলায়েন্স হৈ যায় তেতিয়া কোনোবা চিট কাক বা এৰি দিবলগীয়া হয় আৰু আজিৰ পৰিস্থিতিটো আমি সবে মিলি ফেলে কাম কৰি যাব লাগিব অকল এটা পাৰ্টিয়ে মানে যদি আমি কিবা এটা কৰিবলৈ চেষ্টাও কৰোঁ তথাপিও আমি সফলতা পাব নোৱাৰোঁ গতিকে তথাপিও যেহেতু সবৰে এটা আশা আছে ৰাজনীতিত আজি সেইটো প্ৰত্যেকটা সমষ্টিত অকল ইয়াত বুলি নহয় অন্য ঠাইবিলাকতো তেনেকুৱা হৈছে কিন্তু সেইবিলাক আলাপ আলোচনাৰ মাধ্যমেৰে পুনৰ সব ঠিক হৈ যাব গতিকে এটা হঠাৎ কৰি সবে সহজভাৱে মানি ল'বলৈ টান পায় কেতিয়া যেতিয়া পৰিৱেশ পৰিস্থিতি বিষয়ে আৰু আমাৰ ভৱিষ্যতৰ যিটো কাৰ্যপন্থা সেই বিষয়ে যেতিয়া আলোচনা হ'ব তেতিয়া সবে এইটো লৈ ফালে আপোনাৰ কোনেও মানে কি কয় নিজকে সেইটোৰ পৰা আঁতৰি নাৰাখে সবে আকৌ একমত হৈ পেলাই কাম কৰি যাব গতিকে আজি BTCটো ধুনীয়াকৈ আমাৰ UPPL বিজেপিৰ চৰকাৰ চলি আছে গতিকে ৰাজ্যটো আমাৰ BJP UPPL AGP গোটেই যিখিনি আমাৰ এলায়েন্স আছে ইয়াৰ চৰকাৰ আহিব আৰু আনিবই লাগিব চৰকাৰখন তেতিয়াহে অসম আৰু অসমৰ জনগণৰ বাবে ভাল হ'ব ভালকৈ আমি কাম কৰিব পাৰিম গতিকে হিটোৰ কাৰণে সৰু সৰু কিছুমান কথাত আমি নিজকে সম্ভালি ফালে আমি অলপ মিলি যাব লাগিব মানি চলিব লাগিব আৰু হেতু আমাৰ কাৰ্যকৰ্তাবিলাকে চলি যাব BPF দল কিন্তু কংগ্ৰেছ ADFৰ মিত্ৰজোঁটত সমান এই সম্পৰ্কত আপোনালোকৰ কিছু প্ৰভাৱ পৰিব নেকি না একো প্ৰভাৱ নকৰে এতিয়া কংগ্ৰেছৰ কোনো বিষয় নাই অকল BJP গালি দিয়াটোই কংগ্ৰেছৰ ইস্যু গতিকে গালি দিয়া দলৰ লগত ৰাইজৰ থাকিবলগীয়ানো কি আছে আজি BPF দল সেইদিনা মাত্ৰ কাউন্সিল ইলেকশ্যনত তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰিলে আৰু ৰাইজে লাহে লাহে BPFক এৰিছে কাৰণ BPFৰ BTC অঞ্চলৰ জনগণৰ স্বাৰ্থৰ কাৰণে কিবা এটা কৰাৰ আজিৰ দিনটোত কোনো তেনেকুৱা ধৰণৰ ইস্যু নাই অকল ৰাজনীতি পাৱাৰটো লাগে বাকি একো নাই গতিকে তেওঁলোকক আজি ৰাইজে গম পায় যে BPF লিডাৰ আৰু কৰ্মকৰ্তাৰ কাৰণেহে এই দলে আজি জবৰদস্ত ৰাজনীতি কৰিবলৈ লাগিছে কোনো BTC অঞ্চলৰ আৰু BTC অঞ্চলৰ জনগণৰ স্বাৰ্থত নহয় তেওঁলোকৰ আজি কোনো নাই এজেণ্ডা আগত একৰ্ড কৰিছিলে একৰ্ড কৰি আহি চুক্তি ৰূপায়ণৰ নাম লৈছিলে আৰু চুক্তি ৰূপায়ণটো আজি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে কৰি দিলে চুক্তি ৰূপায়ণৰ পিছত আমাৰ BPF দলৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত BTC অঞ্চলৰ ৰাইজৰ কাৰণে কি কাম কৰিব তেনেকুৱা কোনো তেওঁলোকৰ ইস্যু নাই BTC দুমাহৰ পিছত ভংগ হ'ব বুলি কৈছে হাগ্ৰামা মহিলাই কি ক'ব নাই সেইবিলাক কথা যেতিয়া কয় তেতিয়াতো জানে যে আৰু তেওঁৰ আৰু কোনো ৰাজনীতিত কিবা এটা কৰাৰ পৰিকল্পনা নাই গতিকে যিটো বস্তু নহয় তাকে যদি কৈ থাকে তেতিয়াতো লাভ নাই কুৱাৰ পানীটো ময়ে খাই শেষ কৰিম বুলি ক'লে পাৰিব জানে কোনোবা গতিকে যেতিয়া সেইটো কি ক'ব সমষ্টিবাসী লাষ্টত কি ক'ব না মোৰ সমষ্টিবাসীক ৰাইজক মোৰ এটা প্ৰথমতে আন্তৰিক শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ যে আজি মই পাৰ্টিয়ে প্ৰক্ষেপ কৰা হিচাপে ইয়াত আপোনাৰ বিধানসভাৰ নিৰ্বাচনত ইয়াৰ প্ৰাৰ্থী হিচাপে BJPৰ থিয় হ'বলৈ আহিছোঁ গতিকে মই আশা ৰাখিছোঁ যে সবে একত্ৰিত হৈ ফালে আমাৰ
নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখনৰ নাগৰিকক আগবঢ়াই লৈ যোৱাৰ কাৰণে অসমতো বিজেপিৰ চৰকাৰ পুনৰ হ'ব লাগে আৰু বিজেপি চৰকাৰ যদি হ'ব লাগে তেতিয়াহ'লে আমি বিজেপিৰ প্ৰাৰ্থীক জয়যুক্ত কৰাব লাগে গতিকে বিশ্বজিৎ দৈমাৰী বুলি নহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু পদুম ফুলৰ চিনতে যাহাতে ৰাইজে ভোট দিয়ে গতিকে এই মোৰ নিৰ্বাচন এই নিৰ্বাচনৰ যুদ্ধ সেয়া মোৰ বাবে মাত্ৰ নহয় সেয়া আমাৰ আজি দেশখনৰ পৰিৱৰ্তন আনাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন এই সপোনটো বাস্তৱত ৰূপায়িত কৰিবলৈ এই অসমখনত শক্তিশালী এটা চৰকাৰ গঠন কৰাৰ বাবে গতিকে সেইকাৰণে পানেৰী ৰাইজে আজি চবে পৰিৱৰ্তন বিচাৰিছে মই ভাবোঁ সেইটো আৰু ইমান বিতংকৈ বুজাবলগীয়া নাই গতিকে সব ৰাইজে আমাৰ লগত একত্ৰিত হৈ যাব